অ পাৰিজাত, তই সেই কাম এটা কৰিবিচোন, ভাতকেইটা খাই লৈ সোনকালে এই গৰুকেইটা লৰাই থৈ আহিবিগৈ। দেউতা পথাৰলৈ গ'ল, কোননো এতিয়া সময় পাব। তয়ে গৈ পেলাই এই গৰুকেইটা পানী অলপ খুৱাই থৈ আহিবিগে আৰু লৰাই থৈও আহিবিগে। পানী দুবাল্টিং ঘৰৰ এই টিউবৱেল দমকলটোৰ পৰা লৈ যাবি, গম পাইছনে? মা ঠিক আছে, মই বাৰু গৰুকেইটা লৰাই থৈ আহিমগে। তুমি দেউতাক জলপান দিলানে নাই? বহুত টাইম হ'ল নহয়। নাই দিয়া যদি মোকে দি পঠিয়াবা, মই গৰু লৰাই একেবাৰে দেউতাক জলপান দি থৈ আহিব পাৰিম। খা বাপেকে, মই দেউতাক জলপান দিবলৈ পাহৰিলোৱে। জলপান সজাই থোৱাই আছিলে, কিনো কামত লাগি থাকিলো জানো। মোৰ যে পাহৰা বেমাৰটো কি হ'ব নহয়। তই যা সোনকালে যা, দেউতা চাগে ভোকত কি হৈছে ঠিক নাই আৰু দেই। আজি চাগে দেউতাই মোক খঙেই কৰিব। তই গৰুকেইটা লৰাবলৈ যাওঁতে লৈ যা লগতে। ইমান দেৰি হ'ল জলপান দিয়া নাই, দেউতাৰ চাগে ভোক লাগিছে পাই। মই জানো নহয় তুমি পাহৰিবা বুলি, সেইকাৰণেই সুধিছো। দিয়া সোনকালে লৈ যাওঁ, ইমানো টাইম হোৱা নাই দিয়া, দেউতাই খং নকৰে। মাজনী যাচোন যা, সেই পাকঘৰতে আছে, থৈ দিয়া আছে, তই মাত্ৰ লৈ গলেই হ'ব। মই এই কামখিনি সোনকালে কৰি লওঁ। এফালে গঁৰালত হাঁহ চাহ আছে, উলিওৱাই নাই। ছাগলী কেইজনী উলিয়াবলৈ সময় হোৱা নাই। ইমানবোৰ ঘৰৰ কাম পৰি আছে দেখিছনে? যা তই লৈ যাগে সোনকালে। মা তুমি চিন্তা কৰিব নালাগে, মই চব উলিয়াই থৈছো। হাঁহো উলিয়ালো, ছাগলীও মই পথাৰলৈ খেদিলো। তুমি মাত্ৰ লাহে লাহে কামখিনি কৰি থাকা, ইমান উধাটো খাব নালাগে দিয়া। মই যাওঁ দেই, সোনকালে লৈ যাওঁ জলপানখিনি, দেউতাৰ আকৌ ভোক লাগিব নহয়। হয় নি? হ'ব দে তেতিয়াহ'লে, তই যে উলিয়ালি আকৌ সেইকণকে সকাহ পালো দেই মই। এইখিনি কামকে মই এতিয়া কৰি লওঁ, তই সোনকালে যা। মা হ'ব দিয়া। মা হেৰি নহয়, দেউতাই পথাৰত যোনখিনি হাল লৈছে নহয়, সেইখিনিতে মানে আমাৰ বদন খুৰাও আছিলে। তেওঁলোকলে জলপান ভৰাই দিলানে নাই? এজনক দি ইজনক নিদিলে বেয়া হ'ব নহয় কথাটো। আৰু ওচৰৰ যিমান মানুহে হাল বাই আছে নহয়, চবকে দেউতাই চাহ খাবলৈ মাতে। কমকে দিলে কিন্তু লাজে পাব লাগিব। তুমি অকমান সৰহকে ভৰাই দিলানে নাই? এই তোৰ দেউতাৰটো যে আৰু নহয়, অন্তৰখন ইমান খোলা য'ত ইমান এমাইল দূৰত থকা মানুহজনকো চাহ খাবলৈ মাতি আনিব। ইমাননো কিয় হেৰি কৰিব লাগে বাৰু? মই বাৰু ক'ৰ পৰা বস্তু যোগাৰ কৰি আনিলো তয়ে কচোন? ক'ত পাওঁ বাৰু? বস্তু নায়েই ঘৰখনত, আনিবলৈও যিহে অৱস্থা আমাৰ। ইমানকে মানুহ খোৱাবও নোৱাৰি নহয়, ইমানো মানুহে হেৰি হ'লে নহ'ব আৰু দেই। যা তই অলপমান সৰহকে ভৰাই লৈ যাগে যা। গুৰ চেনি নাই, গুৰ অকণমান আছে, সেইকণকে দেউতাৰ জলপানত দি দিছিলো। ক'পা দিবি বাৰু কচোন তই? হ'ব মা, তুমি চিন্তা কৰিব নালাগে, দেউতাই সেইকণকে ভাগ কৰি খাব আৰু যেনে তেনে দিয়া। মই অলপমান ভৰাই লৈ যাম দিয়া, তুমি চিন্তা কৰি থাকিব নালাগে। হ'ব যা সোনকালে যা, নহ'লে দেৰি হ'ব আকৌ। সেইফালে ভুৰভুৰাই থাকিব তোৰ দেউতাৰে। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, আলিতে বহি গীত জোৰে জাগ বালি মাহী, সৰু 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 আলি, সৰু সৰু আলি। সঁচাকৈ আমাৰ যে গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া। গৰু যেতিয়া চৰাবলৈ যাওঁ কি যে ভাল লাগে নহয়। বগৰী, ৰবাব টেঙা, নিমখত জলকীয়া লগাই কি যে খাওঁ নহয় আমি। আৰুতো সৰু সৰু ছাগলী পোৱালিলৈ কি দৌৰাও, ইমান ভাল লাগে নহয় সঁচাকে এইবিলাক। আৰুতো লগৰ ছোৱালীবিলাকৰ লগত যেতিয়া জাকৈ বাবলৈ যাওঁ, জাকৈত যেতিয়া পুঠি খলিহনা ইমান চটফটাই মাছবোৰ উঠে নহয়, মোৰতো বহুতেই ভাল লাগে। ইমান ভাল লাগে এই পৰিৱেশটো সঁচাকৈ দেই। কেতিয়াবাতো মোৰ এনেকুৱা লাগে, বতাহত হালি থকা এই ধানবোৰ যে মোক যে মাতি আছে, পাৰিজাত পাৰিজাত আহ আকৌ মোৰ লগত বতাহত নাচি। ইমান ভাল লাগে নহয় এইবোৰ। থেততেৰি, ময়ো নহয় অকলে কথা পাতি পাহৰিয়ে থাকিলো। দেউতাক জলপান দিবলৈ আছিলে নহয়, আৰু গৰু চৰাবলৈও আছিলে। মায়ে গৰুক পানী খুৱাবলৈওতো কৈছিলে। নাই মই যাওঁ দেই দেউতাৰ ওচৰলৈ, নহ'লে মায়ে মোক ঘৰত গালিহে দিব। সঁচাকৈ গাঁৱৰ যে পৰিৱেশবোৰ ইমান ধুনীয়া। বহুত সৰুতে আহিছিলো মই, এতিয়াতো মই সকলোৱে পাহৰিলো। মাহীহঁতৰ ঘৰটোনো কোনফালে আছিলে তাকো পাহৰি থাকিলো। এতিয়া বাৰু ঘৰ কেনেকৈ ওলাওঁগে?
কোনো মানুহ এজনো দেখা নাই নহয় ইয়াত কাৰোবাক সুধি ল'বলৈ সেই ছোৱালীজনীকে সুধিব পাৰিমচোন শুনিছানে এইফালে আহাচোন হয় কওকচোন তুমি বাৰু ৰেখা হাজৰিকাৰ ঘৰ কোনটো জানা নেকি ৰেখা বৌ ঘৰ চিনি পাওঁ মই ৰেখা মানে মোৰ মাহী হয় মই মানে মাহী ঘৰলৈ বহুত সৰুতে অহা এতিয়া মানে কোনফালে আছিলে ঘৰটো পাহৰিয়ে থাকিলো তুমি বাৰু কোনফালেদি যায় ক'ব পাৰিবা নি এই চিধা চিধি গৈ পেলাই বাওঁ চাইডে সোমাই দিব সেইখিনিতে ৰেখা বৌ ঘৰ থেংক ইউ নাই একো নাই দিয়ক মই আহিছো এতিয়া শুনা কওকচোন চিনাকি হলো যেতিয়া তোমাৰ নামটো ক'বা নেকি মোৰ নাম পাৰিজাত হয় নাইচ নেম মোৰ নাম নুসুধা নি আপোনাৰ নাম মোৰ নাম অনুপল মই মানে গুৱাহাটীত থাকো পঢ়াৰ বাবে বহুত দূৰতেই আছিলো এতিয়া ঘৰলৈ আহিছো যিহেতু মাহীঘৰত এপাক সোমাই নগলে জানো ভাল হ'ব ভালেই কৰিলে দিয়ক তুমি মোক আপুনি আপুনি বুলি নামাতিবা আকৌ তুমি বুলি মাতা ঠিক আছে দিয়ক আকৌ লগ পালে তুমি বুলিয়ে মাতিম এতিয়া মই আহিছো দেই দেৰি হৈছে মানে সঁচাকৈ ইমান ধুনীয়া ছোৱালী ইমান সৰল এনেকুৱা ছোৱালী গাঁৱতহে পোৱা যায় মইতো আজিলৈকে গুৱাহাটীত এনেকুৱা ছোৱালী দেখিয়ে পোৱা নাই এইবোৰ ভাবি থাকিলে মোৰ মাহী ঘৰলৈ যোৱা নহ'বই আকৌ ঘৰলৈ যাবগে লাগিব নহয় জল্দি যাওঁ দেই দেৰিহে হ'ব এতিয়া দেউতা জলপান আনিলো আহা খাই লোৱাহি মাজনী গৈছো ৰবা হালখন একেবাৰে সামৰি মেলি গৈছো পাৰিজাত আমালে পিছে জলপান আনিছানে নাই বিপুল খুৰা আনিছো আহক সোনকালে নহলে শেষেই হ'ব এতিয়া মাজনী তুমি তাতে জলপানখিনি থৈ ঘৰলৈ যোৱা মোৰ মানে অলপ দেৰি হ'ব গৰুকেইটা এৰাল দিও আহিব লাগিব নহয় মই গ'লেকে তুমি জলপানে নাখাবা তুমি আৰু কাম কৰিবলৈ পালে ক'ত এইবোৰ জলপানলৈ মনত পৰিব পাৰিজাত মাজনী মই মনত পেলাই দিম তুমি যোৱা হয় নি বিপুল খুৰা আপুনি কৈছে যেতিয়া যাওঁগে আৰু দেউতাক আপুনি মনত পেলাই দিব দেই নহলে দেউতাই পাহৰিয়ে থাকে যোৱাগে তোমাৰ আকৌ লগৰ ছোৱালীৰ লগত জাকৈ বাবলৈও আছে নহয় নাই এতিয়া জাকৈ নাপাওঁ মোৰ মানে গৰু লৰাবলৈ আছে মই যাওঁ দেই